হয়, এইটো তেওঁ উপলগাই কৰিছে আৰু এই উপলগাটো কিন্তু এই মুহূৰ্তত তেওঁ কৰা নাই। যোৱা MP ইলেকশ্যনৰ সময়ত তেওঁ মোৰ প্ৰতিদ্বন্দ্বী আছিল, বিজেপিৰ প্ৰাৰ্থী তেওঁ আছিল, BPFৰ প্ৰাৰ্থী ওদালগুৰি আৰু মঙলদৈত মই প্ৰাৰ্থী আছিল আৰু তেওঁৰ এইবিলাক ব্যক্তিগত আক্ৰমণ আছিল। আচলতে কৰিব নালাগে ব্যক্তিগত আক্ৰমণ, কিন্তু ব্যক্তিগত আক্ৰমণ কৰিছিল। মই কিন্তু ব্যক্তিগত আক্ৰমণ তেওঁ কোনোদিন কৰা নাই। আজিৰ দিনটোতহে একেটা ৰাজনৈতিক দল সিদিনা প্ৰতিদ্বন্দ্বী আছিল, আজি কিন্তু বন্ধুত্বৰে আমি নিৰ্বাচন খেলিবলৈ আগবাঢ়িছোঁ। আজি সেই বক্তব্যটো বাৰে বাৰে তেওঁৰ সতীৰ্থসকলে যদি বজাইছে তেতিয়াহ'লে সেই কথাটো ভাল হোৱা নাই। যদি তেওঁৰ সতীৰ্থসকলে বজোৱা নাই তেতিয়াহ'লে যোনে বজাইছে তেওঁলোকে ৰাজনীতি কৰিবলৈ বজাইছে। এইখিনিয়ে মোৰ মন্তব্য। বিধানসভা নিৰ্বাচন একেবাৰে ওচৰত আছে। যেহেতু ঘুনুক ঘানাককৈ হ'লেও আমি জানিব পাৰিলোঁ যে 4টা ছিট NDA হিচাপে বিজেপিক এৰি দিয়া হৈছে, বাকী 11টা ছিট আমি খেলিম। তাৰ ভিতৰত টংলা সমষ্টিটো আমাৰ জিলাত দিছে, বাকী 3টা আমাৰ আছে। গতিকে মোৰ কালাইগাঁও সমষ্টিটো, খৈৰাবাৰী আমাৰ ভেৰগাঁও আৰু টংলা 2টা সমষ্টিতে সমানে আধা আধা অন্তৰ্ভুক্ত আছে। গতিকে মই 2টা সমষ্টিৰ য'তেই দিয়ে তাতে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত আছিলোঁ বুলি আগৰ পৰা কৈ আছোঁ। এতিয়া ভেৰগাঁওটো থাকিলে টংলাটো দিয়াৰ পিছত ইয়াতে দলে প্ৰাৰ্থিত্ব দিলে মই নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণ সাজু।